ফ্ৰেণ্ডছ, লেপটপত টাইপিঙৰ স্পীড বঢ়াই আছোঁ। আজিকালি জানে আপোনালোকে যে যিকোনো ক্ষেত্ৰতে স্পীড লাগে, তাতে হাতৰ লিখাই হওক বা লেপটপৰ বা কম্পিউটাৰৰ টাইপিঙতে হওক, স্পীডটো মষ্ট ইম্পৰ্টেণ্ট। কাৰণ কম সময়ৰ ভিতৰত আমাক বহুত কাম কৰিব লগা থাকে। সেয়ে মানে প্ৰেক্টিছ নকৰিলেতো নহ'ব, এইবিলাক বস্তু প্ৰেক্টিছ কৰিবই লাগিব। সেইকাৰণে মই প্ৰেক্টিছ কৰি আছোঁ টাইপিঙৰ, যাতে মোৰ টাইপিংটো ইম্প্ৰুভ হয়। আপোনালোকেও কৰিব পাৰে, প্ৰেক্টিছ কৰিব লাগিব। যিকোনো কামত প্ৰেক্টিছ নকৰিলে নহ'ব। এইবিলাক কোনো যাদু নহয় যে আমি মানে কিবা যাদু শিকিলোঁ সোনকালে হৈ গ'ল, টাইপিং হৈ গ'ল। পাপাই আহা, খবৰ কেনেকুৱা? কোৱা, কি আহিছে? মই এটা কলমৰ মেজিক দেখাব কাৰণে আহিছোঁ। কলমৰ মেজিক ক'ত শিকিছা? মোবাইলত। ঠিক, আজিকালিতো গোটেই মোবাইলতে পোৱা যায়। চাওঁ কেনেকুৱা মেজিক দেখাব বিচাৰা মোক। ওম ভুচ ভুচা কলৰ মুখে লাগি যা। ৱাও, বঢ়িয়া লাগিছে হে। কি হ'ল এইটো? তামাম দেখোন, ধুনীয়া লাগিছে। ভাল লাগিছে তোমাৰ কলমৰ মেজিকটো। এতিয়া মোৰো এটা কলমৰ মেজিক দেখাওঁ তোমাক। তুমি যেতিয়া মোক দেখুৱালা, ময়ো তোমাক এটা দেখাব বিচাৰোঁ। কি কোৱা? দেখাও। এইটো হৈছে মোৰ মেজিকেল পেন। এইটো চোৱা, এইটো ব্লেক কালাৰৰ। অ'কে, একদম এইটো এতিয়া চোৱা, মোৰ মেজিকটো চোৱা তুমি। এইটোতো কলম আৰু ইয়াৰ এইটো কেপ, চাইছা? তুমিতো দুটা ধৰিছা নহয়, মোৰতো নধৰাকৈয়ে লাগি যাব। এইটো যাদুৰ হয়। এতিয়া চোৱা, এইটো কেনেকৈ মই লগাই দিম হা। তোমাৰ এই যাদুটো কি, মন্ত্ৰটো কি ক'লা সেইটো কৈ দিয়া ইয়াত। ওম ভুচ ভুচা কলৰ মুখে লাগি যা। বঢ়িয়া। এই যে এইটো কেনেকৈ কৰিলে ছাৰ? তেনেহ'লে কোৱা পাপাই, কেনেকুৱা লাগিছে মোৰ মেজিকটো তোমাক? ভালেই লাগিছে। ভালে লাগিছে। তুমি ভালকৈ পঢ়া শুনা কৰিবা, তেতিয়া তুমিও এনেকুৱা মেজিকৰ কলম পাবা, বুজিছা? ছাৰ, এই কলমটো মই ক'ত পাম? এই কলমটো এইটোতো এনে বজাৰত সাধাৰণতে পোৱা নাযায়। এইটো মেডিকেল পেন হয়, হয়নে নহয়? মেজিক যাদুৰ পেন, কলম। তুমি ভালকৈ পঢ়া শুনা কৰিবা, অ'কে? তোমাৰ ৰিজাল্ট যেতিয়া ভাল হ'ব, তেতিয়া মই তোমাক এইটো গিফ্ট কৰিম, হ'ব? তেনেহ'লে আহোঁ ছাৰ। আহা, অ'কে, আকৌ আহিবা। হ'ব, বাই ছাৰ। বাই। চ' ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে মেজিক পাপাই আমাক দেখাই গ'ল যে মেজিক কি, মেজিক এটা কলমত দেখাল। কিন্তু একচুৱেলি মেজিক বুলিবলৈ একো নাই, গোটেইবিলাক চায়েন্স। আমাৰ পৃথিৱীত মেজিক বুলিবলৈ একোৱেই নাই। আমি গোটেই মানে বিজ্ঞানৰ যুগ, চায়েন্স, গোটেই চায়েন্স। আজি পাপাই যিটো দেখাই গ'ল, এইটো এটা ট্ৰিক্স হয়। এইবিলাক মানে যাদুঘৰবিলাকে বিভিন্ন ট্ৰিক্স সিহঁতৰ মানে কৰোৱাই দেখুৱাই মানে এইবিলাক মেজিক শ্ব' কৰে। কিন্তু একচুৱেলি এইবিলাক চায়েন্স হয়। আজি মোৰ এইটো কলম যে আছে, আপোনালোকে চাব পাৰে, এই কলমটোও এইটো কোনো মেজিক পেন নহয়, এইটো এটা মেগনেটিক পেন। একচুৱেলি এইটো কলমৰ এইটো হৈছে কেপ। এইটো মুখৰটো ইয়াৰ ভিতৰত হয়তো চম্বুক আছে, আৰু এইটো হয়তো হয়। সেইকাৰণে ইয়াক মানে এইটোৰ লগত এইটো মানে আকৰ্ষণ কৰে। আপোনালোকে জানে যে আৰু চম্বুকে ইটোৱে সিটোক আকৰ্ষণ কৰে, আৰু চম্বুকেও আকৰ্ষণ কৰে। এইটো একচুৱেলি এই কলমটো মোৰ কাৰণে বৰ স্পেচিয়েল। কাৰণ এই কলমটো মোৰ ভিনি এজন আছে হাতীপতাত, ফুলবৰ আলি, তেখেতে মোক এইটো গিফ্ট কৰিছে। আৰু এইটো একচুৱেলি তেওঁ এইটো সিহঁতৰ ব্ৰিক ইণ্ডাষ্ট্ৰী আছে, আৰু প্ৰতি বছৰে মানে ব্ৰিক ইণ্ডাষ্ট্ৰীবিলাকত কিছুমান JCB আৰু কিছুমান ডাঙৰ এইবোৰ গাড়ীৰ কোম্পানী বা সিহঁতে আহি মিটিং কৰে। মানে সিহঁতক মানে ডেমনষ্ট্ৰেশ্যন দিয়ে যে নতুন এইটো মেচিন ওলাইছে, আপোনালোকে লওক। বা এই ইণ্ডাষ্ট্ৰীবিলাকৰ গোটেই বহুত মানুহবিলাকক মানে মাতে, আৰু বেলেগ ইণ্ডাষ্ট্ৰীৰ মানুহবিলাকক মাতি মানে ডেমনষ্ট্ৰেশ্যন দিয়ে, আৰু এই কিবাকিবি গিফ্ট দিয়ে। আৰু সেই সময়ত মানে আজি এইটো হ'ল কমেও এইটো আপোনাৰ 5 বছৰমান হ'লে, 5 বছৰমান হ'ল মই সিহঁতৰ ঘৰত ফুৰিবলৈ গৈছিলোঁ। আৰু সিদিনাই এই ভিনিক মানে এইটো JCB কোম্পানীৰ পৰা মাতিছিল, আৰু ইহঁতে ডেমনষ্ট্ৰেশ্যন কিবাকিবি দেখুৱাইছে, আৰু এই কলমটো মানে ভিনিক গিফ্ট কৰিছিল আৰু কি।
সিহঁতে এইটো কভাৰ আছিল ক'তবা আছে তেতিয়াতো মই ইমান কি কৰা নাই এইটো তাৰপিছত কলমটো লৈ আহিছোঁ কিন্তু কলমটো মোৰ খুব প্ৰিয় আৰু এই কলমটো বৰ ভাল লাগে আৰু এইটো কলম সাধাৰণতে মই আজিলৈকেতো বজাৰত এনেকুৱা কলম মই দেখি পোৱা নাই কিনিবলৈ পোৱা যায় নে নাযায় নাজানো মইতো আজিলৈকে পোৱা নাই এই কলমটো মই সাধাৰণতে বাহিৰত এনে ৰেগুলাৰ ইউজ কম কৰোঁ কাৰণ ভয় লাগে ক'ৰবাত পৰি গ'ল হেৰাই যাব আজি কলমটো সৰু বস্তু হেৰাই যাব পাৰে কিন্তু এইটো আজি 5 বছৰৰ পৰা মই এইটো মানে বিশেষ কিবা ক'ৰবাত যাব লগা হ'লে স্পেচিয়েল ডে কিছুমানত মই এইটো ইউজ কৰোঁ তো ভিউৱাৰ্ছ এইটোৱে আজিৰ মেজিকেল পেন আপোনালোকে চালে ভিডিঅ'টো তো কেনেকুৱা লাগিল জনাব আৰু মোৰ ভিডিঅ'টো আপোনাক ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ ভিউৱাৰ্ছ আৰু ঘটনা হৈছে কলমটো কলমেই হয় মেজিকেল আৰু কি আমাক ভালকৈ লিখিব লাগে আমাৰ হেণ্ডৰাইটিং ভাল হ'ব লাগে এইটোৱে কথা কলম ভাল হ'লে যে আমাৰ হেণ্ডৰাইটিং ভাল হ'ব সেইটো কথা নহয় আমি হেণ্ডৰাইটিং ভাল কৰিবলৈ হ'লে আমাৰ ভালকৈ লিখিব লাগিব প্ৰেক্টিচ কৰিব লাগিব এইটোৱে কথা যে আমি কলম কিনিলোঁ বা মেজিকেল পেন কিনিলোঁ সেই বুলি যে আমাৰ হেণ্ডৰাইটিং ভাল হ'ব সেইটো কথা নহয় আমাৰ যে লিখা আগবাঢ়িব পূৰা এইটো নহয় এইটো নিজৰ স্পীডৰ কথা আমি প্ৰেক্টিচ কৰিব লাগিব এইটো যিকোনো কলম 2 টকাৰ কলমে কি 5 টকাৰ কলমে কি আপোনাৰ হেণ্ডৰাইটিং অট'মেটিক ভাল হ'ব কিন্তু আপুনি প্ৰেক্টিচ কৰিব লাগিব ভালকৈ লিখা অভ্যাসটো ডেইলি লিখিব লাগিব তেতিয়া হেণ্ডৰাইটিং ভাল হ'ব চ' ভিউৱাৰ্ছ ভিডিঅ'টো আপোনালোকে চাব প্লিজ চ' ভিউৱাৰ্ছ থেংক ইউ